এই বন্ধু বান্ধৱীসকল ভালনে বাৰু আপোনালোকৰ? মোৰতো ভালে আছোঁ বাৰু। আজি ভাবিছোঁ এটা ভিডিঅ' দিম বুলি, যিহেতু নতুন এটা মানে কেঁচা পাকঘৰ বনাইছোঁ। ভাবিছোঁ এতিয়াৰ পৰা তাতে আৰু ভাত চাত ৰন্ধা মেলা কৰিম আৰু জানেই নহয় আৰু জুইত বনোৱা মানে খাই কিমান ভাল লাগে আপোনালোকে। তো ভাবিছোঁ আজিৰ পৰা মানে আৰম্ভ কৰিম আৰু বনোৱাটো। তাকে ভাবিছোঁ অপেনিংটো অকণমান ধুনীয়াকৈ কৰিম বুলি। এইফালে কোমোৰা, আলু, পিঁয়াজ এইবোৰ চব গুচাই লৈছোঁ। মানে জানেই নহয় আৰু কিবা এটা প্ৰগ্ৰেম মানে হৈছে আৰু হাঁহৰ মাংস, সেইকাৰণে একদম হাঁহৰ মাংসৰ কাৰণে ধুনীয়াকৈ যোগাৰটো কৰি লৈছোঁ। এইফালে মিক্স চব্জিৰ কাৰণে এইখিনি কাটিব লৈছোঁ আৰু কাটিম আৰু এইফালে এইখিনি হৈছে হাঁহৰ মাংস, এইখিনি হৈছে চিকেন। কাৰণ আমাৰ বেটাই চিকেন খায়, হাঁহ নাখায়, সেইকাৰণে তাৰ কাৰণে চিকেন আনিছোঁ আৰু আমাৰ সকলোৰে বাবে। এইফালে বহাই দিলোঁ একদম পৰা নতুন চৌকাটোত। কেনেকুৱা লাগিছে জনাবচোন দেই। এয়া দেখিছেনে? মোৰ হ'লে মানে জুইত পোৰা মেলা বা জুইত বনোৱা বস্তু খাই খুবেই ভাল পাওঁ। সেইকাৰণে একদম মানে আশা এটা আছিলে আৰু যেনেকৈ কেঁচা পাকঘৰ এটা বনাম বুলি, সেইকাৰণে বনাই দিলোঁ আৰু অপেনিংটো কৰিলোঁ। এইফালে বেটা একদম পূৰা কি কৰি আছে আৰু ওচৰতে। এইফালে মা আছে, শাহু মা, এইফালে মানুহজন, চবেই আৰু মিলি খাম বুলি ভাবিছোঁ এসাঁজ ধুনীয়াকৈ। এইফালে একদম পূৰা চবেই লাগি ভাগি আছোঁ আৰু। এইফালে হাঁহৰ মাংস হৈয়ে গৈছে প্ৰায়। কেনেকুৱা যে তেল ওলাইছে দেখিছেনে বাৰু আপোনালোকে? ইমান যে তেল ওলাইছে, কি যে টেষ্ট হ'ব চাগে আৰু খাবলৈ। এইফালে মায়ে অমিতাও দি দিম বুলিয়ে কৈছে হেৰিয়ত হাঁহৰ মাংসৰ লগত। বনাই আছে, চব ৰেডি হৈ আছে। এইফালে বনোৱা মেলা প্ৰচেছখিনি চলি আছে আৰু লগতে দালি, চব্জি আৰু ভাত, লগতে বিলাহীও পুৰিলোঁ। দালি দেখিছেনে একদম ভাল কৰি আছে, লগতে টেঙামৰাও দি দিছোঁ। টেঙামৰা দি দালি জোলকণ কেনেকুৱা লাগে বাৰু জনাবচোন দেই আপোনালোকে। আৰু কোনে কোনে জুইত বনোৱা খাই ভাল পায় কমেণ্টত জনাব। এইফালে বিন ভাজিছোঁ অলপমান, চব আৰু বনাই মেলি এতিয়া ৰেডি কৰি এনেকৈ আজি খানাটো ৰেডি। আজি ভিডিঅ'টো চাই কেনে লাগিল জনাব। আকৌ আহিলোঁ, বাই।